আজি কৌস্তভৰ বাৰ্থডে আৰু ৰাতিপুৱাতে তাক বাৰ্থডে উইচ কৰি মই ওলাইছোঁ ডিউটিলৈ বুলি। বাকী এইফালে চানিটোৱে ভাতৰ যোগাৰ আৰম্ভ কৰিলে। তোৰ লগত আজি কিবা বনাইছে? পিটিকা আৰু বেঙেনা। আজি পিছে বেঙেনা পিটিকাৰে ভাত খাব লাগিব আৰু। বাৰু যি হওক, এতিয়া কাকতিদাৰ লগত বাইকতে ওলালো ডিউটিলৈ বুলি। আজি পিছে মোৰ মনটো অলপ ভাল। ছুটি কামান পোৱাৰ কথা আছে আৰু এইফালে ডিউটিলৈ আহোঁতে দেখিলোঁ বেটেলিয়ানৰ ট্ৰাক। মানে ট্ৰেইনিং কৰি থকা কেইদিনত সপ্তাহত এদিন বজাৰলৈ লৈ যায়। আৰু আজি আমাৰ ইয়াতে ট্ৰেইনিং কৰি থকা ল'ৰাকেইটাক বজাৰ নিব। ট্ৰেইনিং কৰি থকা কেইদিনত বজাৰ যাব পালে কিমান যে ভাল লাগিছে। পিছে এইফালে আহি মই অফিচ পালোহি। অফিচত ডিউটি শেষ কৰিয়ে মই কামানখনো পালোঁ আৰু ফটাফট বেগটো লৈ কৌস্তভক ক'লো যে মোক থৈ আগে, মই বাছ নাপাম নহয়। আৰু সি মোক জল্দা জল্দি লৈও আহিলে। পিছে বাছখন পালোঁ আৰু বাছত উঠি অলপ টোপনি মাৰি আহোঁতে আহি পালোহি আমাৰ ৰহাৰ পৰা আকৌ মই অমৰক ফোন কৰিলোঁ যে মই আহি আছোঁ, মোক লৈ যায়। সিও আহি পালেহি আৰু দুইটাই গ'লো আমাৰ এই অজিতদাৰ দোকান, আমাৰ ৰহাৰ ফেমাছ পকৰা দোকান। মানে বহুত দিন অজিতদাৰ হাতৰ পকৰা খোৱা নাছিলোঁ, সেইকাৰণে দুইটাই পকৰা খালোঁ আৰু মই ঘৰলৈ বুলি কিবা এটা লৈ ঘৰ আহি পাই গ'লোঁ।